দিলীপ শইকীয়া, দিলীপ শইকীয়া, দিলীপ শইকীয়া, দিলীপ শইকীয়া, দিলীপ শইকীয়া। এতিয়া মই আমাৰ মাজত ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াজী সকলে হাত চাপৰিৰে তেখেতক আদৰণি জনাওঁ। সকলোৱে হাত চাপৰিৰে একেলগে সকলোৱে হাত চাপৰিৰে তেখেতক আদৰণি জনাওঁ। এয়া আমাৰ জেপি নাড্ডাজী, জেপি নাড্ডাজী তেখেতক সকলোৱে একেলগে হাত চাপৰিৰে আদৰণি জনাওঁ। দেখিলে যে হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ আৰু সৰ্ববৃহৎ ৰাজনৈতিক দল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়াই ৰৌতাত আজি আহি নিৰ্বাচনী প্ৰচাৰত অংশ ল'লে। তেখেতৰ উপস্থিতিয়ে ওদালগুৰি দৰং লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজক দুগুণে উৎসাহিত কৰিলে, অনুপ্ৰাণিত কৰিলে। আৰু দৰং ওদালগুৰিবাসী ৰাইজ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ তৃতীয় কাৰ্যকালৰ কাৰণে প্ৰধানমন্ত্ৰী পতাৰ বাবে আতুৰ হৈ যে আছে, সেই কথাটোকে আজি প্ৰমাণিত কৰিলে। হাজাৰ হাজাৰ পুৰুষ, মহিলা, যুৱক যুৱতী, কৃষক সকলো শ্ৰেণীৰ সৰ্বস্তৰৰ জনগণৰ হিলদল ভাঙি যিটো আজি এই সভাৰ উপস্থিতি, সেই উপস্থিতিয়ে ইয়াকে প্ৰমাণিত কৰিছে দৰং ওদালগুৰিত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, NDAৰ প্ৰতি ৰাইজৰ জনসমৰ্থন পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। আৰু সেই হেতুকে দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA ব্যাপক ব্যৱধানত ইয়াৰ পৰা মানে জিকিবতো জিকিবই, আৰু অভূতপূৰ্বভাৱে বহুতে আশা নকৰা ধৰণে বহুতে হয়তো ভাবি আছে অলপ ভোট পাম বুলি বিৰোধী দলে, তেনেকুৱা আশাবিলাকক ফুটুকাৰ ফেনত পৰিণত কৰি NDAক এনেদৰে বিপুলভাৱে ৰাইজে আশীৰ্বাদ দিব, যাৰ কল্পনা হয়তো আমি এই মুহূৰ্তত কৰিব পৰা নাই। আমি চাওক, আমি ভাবিছোঁ মিনিমাম আমি যেনেকৈ 2/3 মেজৰিটি যোৱাবাৰ পাইছিলোঁ, এইবাৰো পাম 2024ত। 2/3 ভোটাৰ ৰাইজে, কমেও 2/3 ভোটাৰ ৰাইজে, 3 ভাগৰ 2 ভাগ অৰ্থাৎ 66.66% ভোট মিনিমাম এইবাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত NDA লাভ কৰিব। হয়, কাইলৈ টংলা বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথমখন দৰং ওদালগুৰি লোকসভাৰ নিৰ্বাচনী সভাত অংশ ল'ব। কাইলৈ দিনৰ 9:30 বজাত কলাইগাঁও মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজহুৱা সভা সম্বোধন কৰিব। তাৰ পিছত ক্ৰমাগতভাৱে আৰু 7খন নিৰ্বাচনী সভা অৰ্থাৎ 8খন বিশাল নিৰ্বাচনী সভাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 8টা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব। মহামান্য আদালতৰ ৰায়দান আমি সকলোৱে জানো, আমাৰ ওপৰত ন্যায় ব্যৱস্থা সদায় বিৰাজমান। গতিকে ন্যায় ব্যৱস্থাই জুডিচিয়াৰীয়ে যিটো ৰায় দিছে, সেই ৰায়টো আমি নিশ্চিতভাৱে বৰ্তমান মুহূৰ্তত সত্য প্ৰমাণিত হোৱা বুলি ক'ব লাগিব। গতিকে বাকী আইনে যি ব্যৱস্থা লয়, সেই ব্যৱস্থা ল'ব বুলি আমি আশা কৰিছোঁ। তাক ভগৱান ৰামচন্দ্ৰ আমাৰ সকলোৰ কাৰণে ভগৱান। সমগ্ৰ ভাৰতবৰ্ষত প্ৰভু ৰামচন্দ্ৰক আজি 5000 বছৰৰ পৰা আমি ভগৱান হিচাপে মানি আহিছোঁ। কোনোবাই মা কামাখ্যাক মানিছে, কোনোবাই গুৰুজনক মানিছে, কিন্তু ভগৱানক আমি মানিছোঁ। তেনে প্ৰেক্ষাপটত যদি আজি বেংগলৰ দৰে ঠাইত যদি ভাৰতবৰ্ষত যদি এনেকুৱা ঘটনা ঘটিব লাগে, ইয়াতকৈ ঘৃণনীয় আৰু ইয়াতকৈ গৰিহণাৰ পাত্ৰ হ'ব নোৱাৰে, যোনেই নকৰক। আৰু যিহেতু তাত তৃণমূল কংগ্ৰেছৰ শাসন চলি আছে, নিশ্চয় তেওঁলোকে এইটোৰ ওপৰত এটা বিচাৰ কৰিব লাগে আৰু বিচাৰ কৰি উচিত শাস্তি দিব লাগে। নহ'লে ভাৰতবৰ্ষৰ ৰাইজে কেতিয়াও ক্ষমা নকৰে আৰু তৃণমূলক চৰকাৰখনক জীৱনলৈ জগৰীয়া কৰি ৰাখিব। আৰু ইয়াৰ আঁৰত
যদি ৰাজনৈতিক চক্ৰান্ত কিবা আছে সেইটো তৃণমূল কংগ্ৰেছে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে আৰু অতি সোনকালে এই দোষীক সাব্যস্ত কৰি শাস্তি বিহিব লাগে। আৰু আমি ভাৰতত যদি থাকি প্ৰভু ৰামচন্দ্ৰক অপমান কৰিব লগা হয়, যাক আমি ভগৱান ৰূপে মানিছোঁ, ইয়াতকৈ দুখজনক আৰু ইয়াতকৈ লজ্জাজনক ঘটনা হ'ব নোৱাৰে। সেইকাৰণে এই যিসকল ব্যক্তিয়ে এই কাম কৰিছে তেওঁলোকক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ যে প্ৰভু ৰামচন্দ্ৰক লৈ কেতিয়াও ধেমালি আৰু কেতিয়াও এনেকুৱা তিৰস্কাৰযুক্ত কাম তেওঁলোকে নকৰে যাতে।